মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মনে পানে ৰঙে ৰূপে ভৰিল মইনা ৰঙে ৰূপে ভৰিল মজাও নগেন এইবছৰ কিন্তু গোটেই ৰাতিটো ভেলাঘৰ বিহু গাই থাকিব লাগিব দেই এবছৰ কিন্তু আমাৰ এনজয় কৰিম দেই গোটেই ৰাতিটো বক্স চক্স বজাই হাহাকাৰ কৰি থাকিম এইবাৰ কিন্তু ভেলাঘৰ গোটেই মাঘৰ বিহু পাৰি পেলাম বাপেকে অৱস্থৰ নিচিনা হলে কিন্তু নহব দেই এবাৰ গপ চাব লাগিব পাৰ্টি যোৱা বছৰ উত্তম আৰু মোহন কাইহে গোটেই ৰাতিটো বৰবাদ কৰি দিছে আমাক গোটেই বৰবাদ কৰিলে ইমান ডাঙৰ ডাঙৰ মানুহ আমাৰ লগত একজাছে নহয় হয় নে নহয় কেনেকে পাৰ্টি কৰো আমি এবছৰ কোনো পধ্যে খাব দিয়া নহয় আমাৰ লগত খালে বেলেগকে খাওক সিহঁতে আৰু কিবা কাৰণত যদি খাব আহে আমি যদি 500 ভৰো সিহঁতে 1000 ভৰিব লাগিব তেনেকুৱাই কৰিব লাগিব তেতিয়া দাম শুনিয়ে আমাৰ লগত নাখাব নগেন্দাহঁতক ভেলাঘৰ কমপ্লিট হৈ গ'লে এবাৰ কিন্তু আপোনালোকৰ লগতে ভেলাঘৰ খাম দেই আমি ময়ো খাম দেই মোকো ল'ব লাগিব আপোনালোকৰ লগত কিন্তু হ'ব দে বাৰু খাবি আমাৰ লগত কিন্তু কামত সহায় কৰি দিব লাগিব দেই মই ৰেডি আছো কওক কি কাম কৰিব লাগে মই ল'ৰা তামাম জোৰ দেখোন ভেলাঘৰ খোৱা কথা আছে ন জোৰ হ'বই লাগিব বল নহ'লে এতিয়া বাকী কেইটামান কাটি আনিব লাগিব মেজি বনাবলৈ আছে নহয় আৰু বলক বলক এই বাঁহ যে কাটিব যাওঁ কাৰ বাৰীত কাটিবিগৈ উত্তম কাইহঁতৰ বাৰীৰ পৰা কাটিব বলক বাঁহবিলাক ধুনীয়া হৈছে কাটিবলৈ কাইক যদি ভেলাঘৰ খাব নিদিওঁ বাঁহ কাটিব দিব জানো সি আমাক বাৰু কি হয় দেখা যাওক বলচোন বলক নহ'লে যাওঁ বাঁহ কাটিবলৈ টমকা বোলো ঘৰত আছেনে আপুনি টমকা বোলো ঘৰত আছেনে আপুনি কোন তহঁতি আমিহে দিয়ক নগেন খগেনহঁত তোমালোকে হে মই আকৌ ভাবিছিলো মোৰ ঘৰলৈ ডকেট চকেট আহিল নেকি টমকা এতিয়া আমি ভেলাঘৰ বনাই আছো নহয় আপুনি গমেই পোৱা নাই নেকি এই বাঁহ 4ডাল মান লাগিছিল তাকে আপোনাৰ ওচৰলৈ বিচাৰি আহিছিলো মোৰচোন একো তেনেকুৱা দিব পৰা বাছা নাই আকৌ দিব পৰা বাঁহ জিলিকি আছে তথাপি কৈছে বাঁহ নাই বোলো কিবা কৈছাহে নে নগেন ভূপা মোক নাই দিয়ক আপোনাক একো কোৱা কিন্তু কমাও আপোনাক টমকা আপুনি কম চিপচ নে ল'ৰাখিনি মাঘৰ বিহুৰ কাৰণে বাঁহ এডালো দিব নোৱাৰে ভেলাঘৰ বনাবলৈ ইমান চিপচ হ'ব নাপায় দেই মানুহ ভুলা আৰু ভুলা যাওগৈ বুজাই লাভ নাই আৰু ইয়াত তেনেকুৱাকে কাটিবলগীয়া বাহে নাই মোৰ তাত তথাপি এডাল কাটি লৈ যাবি নালাগে দিয়ক আপোনাৰ বাঁহ নহ'লেও ভেলাঘৰ চলি যাবগৈ ক'ত যাওঁ নহয় ৰাতিপুৱা ৰাতিপুৱা মুঠ খাৰাপ কৰিবলৈ দিনটোৰ কাৰণে হ'ল আৰু আজি তোমালোকে খঙে কৰিলা নেকি মই আকৌ ধেমালিহে কৰিছিলো এডাল বাঁহ কাটি লৈ যাবা নালাগে দিয়ক উত্তম গাই আপোনাৰ পৰা লোৱাতকৈ আমি এডাল কিনিয়ে লৈ আহিম বেলেগৰ পৰা নগেনহঁত বল বল বেলেগত চামগৈ বল বাঁহ যা ভালে হৈছে যা আজি যুগত কোনোবাই বস্তু ফ্ৰীতে দিব পাৰে নেকি কিমান কষ্ট হৈছে মইহে জানো এইকেইডাল বাঁহ উঠাওতে এতিয়া আকৌ যদি ফ্ৰীতে দিবলগীয়া হয় কি হ'ব হ'ল বুলি মানুহ ইমান চিপচ হ'ব নাপায় দেই তাকেইতো এই বৰলা মানুহটো ইমান চিপচ হ'ব নাপায় দেই মানুহ এই বৰলা মানুহটো মৰিলে কোনে খায় কোনে পায় এজৰ বস্তু তাতে পৰি থাকিব তেওঁ ইমান চিপচ মানুহ ভাল নাপাওঁ দেই এই বন্ধুকেইটা থকা হয় একে চালনি কৰি দিলো হয় বাপেকে ৰাতিপুৱা দিনডাল খাৰাপ হ'ল আৰু মোৰ কি হৈছে তহঁতৰ কথা মহলা মাৰি আছ যে এই কিনো হ'ব আৰু এই ৰাতিপুৱা লাজত পৰিলোহি কিহৰ লাজত পৰিলে আকৌ তহঁতে ৰাতিপুৱা উত্তম কাই ঘৰলৈ আহিলো বোলো বাঁহ দুডাল দিয়ক মেজি বনাবলৈ লাগে আমাক ঘপককে কৈয়ে দিলে নহয় বাঁহ নাই বুলি এই আগফালে কোনো নাই পিছফালে কোনো নাই কোনে খায় কোনে পায় এই বাঁহ দুডাল দিব নোৱাৰে আমাক সি তহঁতে ৰাতিপুৱাই আচলটো তাতহে বাঁহ বিচাৰি গৈছিলি আপোনালোকে ক'লে যায় আকৌ দা কটাৰী বাঁহ হাতত লৈ আমি ভেলাঘৰ বনাই আছো নহয় তহঁতে গম পাও নে নাই আপোনালোকে ভেলাঘৰ বনাইছে নেকি আমি চোন গমেই নাপাওঁ তলে মানে কৰি আছে কাম ন আমি চোন একো গমেই পোৱা নাই ক'ত বনাইছে ভেলাঘৰ আপোনালোকে বল নহলে আমাৰ লগতে গৈ ভেলাঘৰটো চাই আহিবিগৈ তহঁতে নগেন খগেনহঁত বল আমাৰ লগতে নহলে ভেলাঘৰটো চাই আহিবিগৈ বলক নহলে আৰু মজা বনাইছে দেই মোহন খুৰাহঁত ক'ত শিকি আহিলেও ইমান ধুনীয়াকে বনাবলৈ তাকেইতো চালেচোন চাই থাকো লাগি থাকে বে ভাল লাগিছে নে মজা এই চাই থাকো লাগি থাকে বে ধুনীয়া বনাইছে দেই আপোনালোকতো চাই নগেন দাদাটো কিবা জুপুৰিহে লাগে আৰু এই ভুফুলা কি কলি তই এনে খেতুৱে ভাল লাগি আছিল ন এইটো দেখাৰ লগতে খেতু একেবাৰে জুপুৰি হৈ গ'ল ন ঘৰৰ সত্ৰীয়াচোন বিভূষণো ইহঁতেচোন আমাক য'তে ত'তে লাজত পেলাই মাৰিব তাকেতো ইহঁতে শেষ কৰি দিব দেই দিয়া তোমালোকে খং কৰিব নালাগে এই ফুফুলাই হোৱা কথাটোৱে কৈছে তোমালোকৰ এইটো কি আপোনালোকে হাতীয়ে বনাইছে নে হাতীয়ে বনাইছো আকৌ নে কিবা ডাউট আছে হাতীটো কিবা ভাইৰাছে পাইছে নে একেবাৰে শুকাইছিলে যোৱাচোন খেৰে বনোৱা বস্তুটো ক'তনো একজেক্ট হ'বগৈ তথাপি বনাইছোতো হাতী বুলি চিনি পায়তো মানুহে চিনি পায় আকৌ তথাপি ফানি হাতী কম লাগিছে আৰু ঠিক কথা কৈছ ফুলা আৰু মোক কিটা দেখি এনেকুৱা লাগিছে যেন সিহঁতে যুঁজিব ইচ্ছা নাই মানুহে জুজবস্তি কৰি যুঁজাইছে সিহঁতক দিয়া তেনেকুৱা খেৰে বনোৱা বস্তু আৰু তথাপি বনাইছোতো বনাইছেতো তেওঁ মোহে হওক গৰুৱে হওক কিবা এটা দিয়ক বনাওক আৰু কি বনাই থাকক আৰু ফুলা বল যাওগৈ বল দিয়া যোৱা আমাৰো এই কাম বাকী আছে অলপ কামখিনি কৰি শেষ কৰি লওঁ আৰু আমাক বনোৱা দেখা পাই সিহঁতে জ্বলিছে সেইকাৰণে ডাউন দিব আহিছে আৰু আমাক সোনকালে ধুনীয়া বনাইছে কিন্তু দেই ভেলাঘৰটো সপোনতো ভাবিব পৰা নাছিলো আকৌ এনেকুৱা ভেলাঘৰ সিহঁতে বনাব পাৰিব বুলি এই নিজ চেনেলে উঠিব পাই নেকি ঠিক নাই আৰু সিহঁতৰ ভেলাঘৰটো ফুফুলাটোৱে লাজত পেলাই মাৰিব দেই বা তাতনো কিয় ক'ব লাগে তেনেকে ঘপকে পাহৰি পালেও কথাটো বেয়া নাপাব দেই আপোনালোকে এতিয়া বেয়া পোৱা নোপোৱা কথাই নপৰে আৰু তাতে লাজত পেলালে যেতিয়া হৈ গ'ল আৰু কাম বাৰু বাদ দে সেইবোৰ কথা এতিয়া বল চাউণ্ড ছেটটোকে ঠিক কৰি থৈ আহোগৈ নগেন বল নহ'লে চাউণ্ড ছেটটোকে ঠিক কৰি থৈ আহোগৈ নহ'লে আকৌ সেইটোও ভাগত নাপাম পিছত চাউণ্ড ছেটটো ঠিক কৰি থৈ আহোগৈ বলক নহ'লে আৰু আমি বলে নোৱাৰিম সিহঁতক তহঁতে কথা এটা মন কৰিছনে নাই চাউণ্ড ছেটডাল ঠিক কৰাৰ লগতে চোন বাজেটটো আৰু বাঢ়ি যাবগৈ বাহক দে একো নহয় সিহঁতকতো বলে নোৱাৰো এনে চাউণ্ড ছেটটো যদি বলে নোৱাৰো আৰু বেয়া হ'ব কথাটো ঠিক কৈছ খগেনে যদি চাউণ্ড ছেটটো বলে নোৱাৰো সিহঁতক আৰু আমি মৰি যোৱাই ভাল হ'ব যে টকা যায় দিও মুঠতে মাঘৰ বিহুত এবাৰ চাউণ্ড ছেট হ'বই লাগিব ঘৰত অন্নখন কৰি হ'লেও পইচা লৈ আহিম বল নহ'লে তহঁতৰ যদি ইমান জোচ আৰু আনাত কি আপত্তি আছে বল ঠিক কৰি থৈ আহোগৈ কাৰ চাউণ্ড ছেট ঠিক কৰিবলৈ যাবি বগৰা ৰজতা চাউণ্ড ছেটটোকে ঠিক কৰি থৈ আহোগৈ বল দামটো অলপ কমত পাম নহয় বল নহ'লে আৰু যোৱা বছৰ লকডাউন বুলিয়ে ব্যৱসায় বেয়া এইবাৰ কি হয় আৰু
এইবাৰ যদি তেনেকুৱা হয় গোটেই বক্স বেছি শেষ কৰি দিম বাপেকে এনেওতো টকা পেলাই থব নোৱাৰি ন অ গণকাই ঘৰতে আছেনে আপুনি এই ঘৰতে আছো বক্সবিলাক উলিয়াই মুচি কাচি আছো অলপ মানে আকৌ মাঘ বিহু আহি আছে নহয় এই লাগিব আকৌ গণকাই আমাকো কিন্তু মাঘৰ বিহুত চানছেট এটা লাগিব দেই সেইকাৰণে আপোনাৰ ওচৰলৈ আহিছো আৰু হয় নেকি পাবি কিয় নাপাবি আকৌ তহঁতক নিদি মই কাক দিম বাৰু তহঁতক চাইনিজ লাগিব নে মেড ইন ইণ্ডিয়া লাগিব মানে চাইনিজ হ'লে দামটো অলপ বেছি পৰিব আৰু যদি ইণ্ডিয়ালৰ দামটো অলপ কম পৰিব ফাটাফাটি হ'ব এই ওচৰত যদি হাতে মানুহ থাকে লগতে দে দিয়ক তেনেকুৱাকে লাগে আমাক কিমান দাম পৰিব কওক এতিয়া অলপ মুখৰ ফালে চাই চিতি দামটো ক'ব আৰু দেই গণকাই এই ছেটটো যদি লোৱা তোমালোকে 3000 টকা দিব লাগিব এই ছেটটো যদি লোৱা তোমালোকে টকা 1500 দিব লাগিব এই ওপৰত টকাটো যদি লোৱা টকা 4500 দিব লাগিব গণকাই ইমান দামটো খেলি থাকিব নালাগে দিয়ক এদিনৰ কাৰণেহে লাগে আমাক টকা 1500 দিম আৰু এই ছেটটোকে লৈ যাম মই টকা 1500 দিব পৰা নাযাব গণকাই হ'ব দিয়ক আপোনাক চিনি পাওঁ কাৰণে আপোনাৰ ওচৰত আহিছো নহ'লে আহিলো হয় জানো গণকাই দিয়ক মাতি হওক আৰু সেইটো দামত দিলে মোৰ পেটতে লাত মাৰা হ'বচোন একো নহয় দিয়ক গণখুৰা সৰু পোৱালিকেইটা মুখৰ ফালে চাই দিব নোৱাৰে নে আপুনি তেহঁত আৰু 200 টকা এটা ধৰি দিবা যোৱা নহ'লে মোৰ একোৱে নোপোচাব বুজিছানে হ'ব দিয়ক বাৰু আপুনি কোৱাটোকে দিম আৰু ৰুকেটনাখন ফাৰ্ষ্ট টাইমে নিব আহিম হা গণকাই সেইদিনাখনে পইচাও দিম আৰু লৈ যাম হা হ'ব দিয়া উৰুকাদিনাখন মই ফাৰ্ষ্ট টাইমে ওলোৱাই থৈ দিম তোমালোকে আহি লৈ যাবা সেই পইচা পাতি দি অ'কে এতিয়া আমি যাই থাকোঁ আৰু ঘৰলৈ ৰখক গণকাই আমি যাই থাকোঁ ৰখক দেই গণখুৰা ৰখক গণকাই এতিয়া যাই থাকোঁ আমি ঠিক আছে যোৱা তথাপিও এটা ভাড়া লাগিছে আৰু বিহুলৈ এইবাৰ ইনকামটো ভাল হ'ব কম পাইছোঁ আৰু ফাইনেলি বক্স যোগাৰ হৈ গ'ল আৰু এতিয়া ঘৰৰ পৰা কালেকশ্যন কৰাটোৱে মেইন আৰু হৈ যাব টেনশ্যন ল'ব নালাগে যেনেকৈ নহওক ওলাই আনিমেই আৰু ঘৰৰ পৰা বা এনেকুৱা জুচ থকা ল'ৰা লাগে দেই আমাক আমি তেনেকুৱাই এই খাম বুলি কোৱাৰ পিছত ৰেহাই নাই বল এতিয়া ঘৰলৈ ভাত পানী খাই আকৌ ভেলা ঘৰলৈ আহিবই হ'ব বল ঘৰৰ পৰা আহোগৈ মোৰ ফোন পাই আছে খঙে কৰি আছে সোনকালে যাওঁ ঘৰলৈ বলক আমাকো চাগে বিচাৰি হৈছে ঘৰত বল ঘৰলৈ বল